নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। আজি 2024 চনৰ 13 ফেব্ৰুৱাৰী, মানে মোৰ আজি 23 বছৰীয়া জীৱন যাত্ৰা শেষৰটো দিন। সেয়েহে ভাবিলোঁ এটা ভিডিঅ' কৰি ৰাখোঁ, কাৰণ 23 বছৰৰ জীৱনটোততো বহুত কিবাকিবি কৰিম বুলি প্লেনিং কৰিছিলোঁ, কিন্তু একো কৰিব নোৱাৰিলোৱেই। সেইটো কাৰণে শেষৰ দিনটোনো মই কেনেদৰে সময় কটাওঁ তাকে ভাবি এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ। আজি ৰাতিপুৱা কিন্তু বতৰটো বহুত ফৰকাল আছিলে। ৰাতিপুৱা শুই উঠিয়ে পথাৰৰ মাজত চৰাই-চিৰিকটি মাত শুনি ল'লোঁ। কিন্তু অলপ পাছতে সৰু কথা এটাতে মনটো খুব দুখ লাগিলে। সেইটো কাৰণে কিবা এটা লিখি থওঁ বুলি ডায়েৰীখন উলিয়াই ল'লোঁ। মোৰ যদি খুব মনটো বেছি ভাল লাগি থাকে বা খুব যদি মনটো বেয়া লাগে, তেতিয়া এনেদৰে মই কিবাকিবি লিখি থৈ দিওঁ। লিখি হোৱা পাছত গা পা ধুই চাহ খালোঁ। চাহ খাই ভণ্টিক থ'বলৈ বুলি ওলালোঁ, কাৰণ ভণ্টি আজি হোষ্টেললৈ গৈছেগৈ। ভণ্টিক থৈ অহাৰ পাছত ঘৰত ইমানেই ব্যস্ত হৈ পৰিলোঁ যে মই ভিডিঅ'টো কণ্টিনিউ কৰিবই নোৱাৰিলোঁ। পিছবেলালৈ সংগীতা আৰু মই আহিলোঁ চয়নিকাৰ ঘৰলৈ। তাই ভণ্টিয়ে এবাৰ মেট্ৰিক দিব। তাই ভণ্টি যিহেতু আমাৰো ভণ্টি, সেইটো কাৰণে শুভেচ্ছা দিবলৈ বুলি আহিলোঁ। তাহাঁতৰ ঘৰৰ পৰা আহোঁতে সন্ধিয়াই লাগিলে, কিন্তু সন্ধিয়া সময়ত আমি আহোঁতে কি হ'ল জানেনে? সংগীতাৰ জোতা এপাত হেৰাই থাকিলে। মানে সংগীতাৰ জোতা পাত কুকুৰ এটাই, মানে অকণমানি পোৱালি এটাই পথাৰৰ মাজলৈ লৈ গ'ল। তাকে আমি বিচাৰি আছোঁ চবে টৰ্চ মাৰি আৰু অৱশেষত আমাৰ চয়নিকাই উদ্ধাৰ কৰিলে। যিহেতু মই আপোনালোকক কৈছিলোঁ যে 23 বছৰীয়া জীৱনৰ শেষৰ দিন বুলি মই এটা ভিডিঅ' বনাম, কিন্তু মই ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। সেইটো কাৰণে 2023 চনত মোৰ ভাল লগা কিছুমান মুহূৰ্ত আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। এয়া হৈছে ফেব্ৰুৱাৰী মাহৰ প্ৰথমতেই আমি আচলতে স্কুলৰ লগৰখিনি লগ হৈ আমি পিকনিক গৈছিলোঁ নিমাতী। ঘৰতে খানা বনাই নিছিলোঁ আৰু সেই দিনটো মানে আমি বহুত বেছি ফূৰ্তি কৰিছিলোঁ, কাৰণ আমি চব নিজৰ লগত ব্যস্ত আছিলোঁ আৰু বহুত দিনৰ পাছতহে আমি লগ হৈছিলোঁ আৰু তেনেদৰে আমি নতুন বছৰটো ষ্টাৰ্ট কৰিছিলোঁ। অনন্যা আৰু মোৰ এইবাৰ একেলগতে মিলিছিলে সন্ধ্যা ঘৰত থাকিবলৈ বুলি। সেইদিনাখন আমি আচলতে ৰিলচ বনাইছিলোঁ। অনন্যা আৰু মইতো নবনাওঁৱেই, পোনপ্ৰথমবাৰৰ বাবে আমি ৰিলচ বনাইছিলোঁ আৰু বহুত ফূৰ্তি কৰিছিলোঁ। আচলতে এইবোৰ এটা মেমৰি, পিছত আমি ঘূৰাই চাবলৈ বুলি। আৰু এইটো আছিলে মোৰ 14 ফেব্ৰুৱাৰীৰ দিনা, মানে 2023 চনৰ মোৰ বাৰ্থডে দিনটো। 2023 চনৰ 14 ফেব্ৰুৱাৰীৰ দিনটো মোৰ কাৰণে এটা স্মৰণীয় দিনেই আছিল, কাৰণ সেই দিনটো মোৰ খুব বেছি ভাল পাওঁ মোৰ বাৰ্থডে দিনটোত। কিন্তু সেই বছৰ মানে 2023 চনৰ 14 ফেব্ৰুৱাৰীৰ দিনটোত মোৰ কাৰণে এটা অলপ দুখৰ দিনো আছিলে, কাৰণ যিসকল লোকে মোক খুব বেছি ছাপোৰ্ট কৰে সেই লোকসকল পোনপ্ৰথমবাৰৰ বাবে মোৰ বাৰ্থডেটোত নাছিলে। সেইটো কাৰণে মনটো অলপ বেয়া লাগিছে আৰু এটা কওঁতেও মই অকণমান ইম'চনেল হৈ গৈছোঁ। আৰু এয়া সন্ধ্যা আৰু প্ৰিয়ংকা দুয়োগৰাকীয়ে কৈছে যে কোনজনী কেতিয়া খোৱাবা, আৰু সেইটো কাৰণে মই দুইজনীকে দুইফালে দুইখন হাতে খুৱাই দিছিলোঁ। প্ৰত্যেক বছৰৰ দৰে 2023 চনৰ 14 ফেব্ৰুৱাৰীৰ দিনটোতো সন্ধিয়ালৈ বুলি মোৰ লগৰকেইটা আহিলে, যিকেইটাৰ লগত হাতত হাত ধৰি অ আ ক খ শিকিবলৈ স্কুল যোৱাৰ পৰা বৰ্তমান সময়ছোৱালৈকে এতিয়া লগত আছে। আচলতে মই মোৰ বাৰ্থডেটোৰ কাৰণে যিমান এক্সাইটমেণ্ট হৈ থাকোঁ, মোৰ লগৰকেইটাৰো সিমান এক্সাইটমেণ্ট হৈ থাকে। আৰু এটাই ভাল লাগে, মই বাৰ্থডে পাতিলেও বা নাপাতিলেও তাহাঁতি আমাৰ ঘৰত সন্ধিয়ালৈ বুলি আহিবই। লাগিলে সুদা চাহ একাপকে খাই যাব, তথাপিও মোক সময় দিবলৈ বুলি আহে মোৰ জন্মদিনটোত। সেইটো কাৰণে আচলতে ভাল লাগে আৰু ময়ো বিচাৰোঁ সদায় যাতে আমাৰ বন্ধুত্ব এনেদৰেই থাকে। আচলতে এনেকুৱা বন্ধু পাবলৈ ভাগ্য লাগিব। আৰু ময়ো কেক কটাৰ ফূৰ্তিতে উইচ মাগিবলৈকে পাহৰি থাকিছিলোঁ। এয়া দেখিছেনে বাৰু? এয়া মোৰ কলেজৰ বান্ধৱী ৰিচাৰ বিয়াত। এয়া মোৰ বান্ধৱী সংগীতা, সৰুকালৰ লগৰী। আৰু আমি যেতিয়া মনটো বেয়া লাগি থাকে আমি এনেকৈ সেউজীয়া উপভোগ কৰিবলৈ যাওঁ। আৰু এয়া মই 12 গৈছিলোঁ শিৱসাগৰলৈ, আৰু এয়া শিৱসাগৰৰ শিৱদৌলত। আৰু এয়া হৈছে যোৰহাটত অৱস্থিত কাজিৰঙা গল্ফ ব্ৰিজত। আপোনালোকে পৰিয়াল বা বন্ধুবৰ্গৰ লগত ইয়াত ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰিব। আৰু এয়া আমাৰ মৰমৰ পুষ্টি। আৰু মোৰ আটাইতকৈ প্ৰিয় ঠাই যোৰহাটত অৱস্থিত বুঢ়ীআই দেৱাল। আচলতে তাত যেতিয়া আপোনালোক সোমাব মনটো বহুত বেছি ভাল লাগে। আচলতে কিবা এটা এনাৰ্জি পোৱা নিচিনা লাগে। আৰু মোৰ যেতিয়াই মনটো বেয়া লাগে মই তাত দৰ্শন কৰিবলৈ বুলি গুচি যাওঁ। আৰু এয়া হৈছে মা কামাখ্যা মন্দিৰ। বহুদিনতে ভাবি ৰাখিছিলোঁ যে মা কামাখ্যা মাক দৰ্শন কৰিম, কিন্তু সুবিধা পোৱা নাছিলোঁ। আৰু 2023 চনতে
এটা সুবিধা হ'ল আৰু সেয়েহে মই মা কামাখ্যা মাক দৰ্শন কৰি আহিলোঁ আৰু তাৰ পৰা অহাৰ পাছত সঁচাকেই মনটো বহুত বেছি ভাল লাগিলে। আৰু এয়া হৈছে বালাজী মন্দিৰ। বালাজী মন্দিৰতো দৰ্শন কৰি আহিলোঁ 2023 চনতে। মই মোৰ 23 বছৰীয়া জীৱন যাত্ৰাত 23 বছৰৰ প্ৰথম দিনটোৰ পৰা আজি শেষৰ দিনটোলৈকে বহুত অভিজ্ঞতা বুটলিলোঁ আৰু এই তিতা মিঠা অভিজ্ঞতাবোৰৰ পৰা আচলতে নিজকে সাহসী কৰি তুলিলোঁ কিছু ক্ষেত্ৰত নিজকে শক্তিশালী কৰি তুলিলোঁ আৰু কিছু ক্ষেত্ৰত নিজকে ধৈৰ্য ধৰি কামটো কৰিবলৈ বুলি শিকিলোঁ। লগতে সৰু সৰু সুখবোৰত সুখী হ'ব পৰাকৈ নিজকে শক্তিশালী কৰিও তুলিলোঁ। এয়া পুতলা আৰু মই দোকানলৈ বুলি আহিছোঁ। যিহেতু মই সৰু ল'ৰা ছোৱালীবোৰ ভাল পাওঁ আৰু এই অকণমানি ভাইটিটোৱে খেলি আছিলে, তাৰ নামটো সপোন। ইমান ধুনীয়া নাম নহয়নে বাৰু? আৰু সি ক'লে বা আমি বেট বল খেলোঁ আহা, আৰু তাৰ লগত মই অলপ বেট বল খেলি ল'লোঁ। সঁচাকৈ এই অকণমানি ল'ৰা ছোৱালীবোৰে কিন্তু মনটো বেয়া লাগি থাকিলেও মনটো ভাল লগাই দিব পাৰে আৰু সেইটো কাৰণেই চাগে মানুহবোৰে কয় যে অকণমানি ল'ৰা ছোৱালীৰ গাত ভগৱান থাকে। আৰু ময়ো ইয়াৰ লগত ধুনীয়াকৈ খেলি ল'লোঁ বেট বল। যিহেতু মই 23 বছৰ আজি শেষৰ দিনটোতো মই ভবাৰ মতে একো কৰিব নোৱাৰিলোঁ, সেইটো কাৰণে ভাবিলোঁ 23 বছৰ জীৱনটোত যি কৰিলোঁ বা কি পালোঁ কি নাপালোঁ সেয়া হিচাপ নকৰোঁ। এটাই সংকল্পবদ্ধ হ'লোঁ শেষৰ দিনাখন যাতে অনাগত দিনবোৰত যোনখিনি কৰিব নোৱাৰিলোঁ কাম সেইখিনি যাতে কৰিব পাৰোঁ। আৰু আজিলৈ বাই, আকৌ আপোনালোকক লগ পোৱাৰ আশাৰে।